হাই গাইজ, কি খবৰ? ভাল বেয়াৰ মাজতে মই আজি ব্লগটো আৰম্ভ কৰিছোঁ। আজি যাবলৈ ওলাইছোঁ চৰাপৰি কালী মন্দিৰলৈ। এয়া আমাৰ চাওকচোন, নলবাৰী মেডিকেল কলেজখন ইমান ধুনীয়াকৈ বনাইছে। নতুনকৈ বনাইছে বাৰু, বেছি বছৰ হোৱা নাই, এবছৰমান হ'ল। আমি গৈ পালোঁ চৰামলী মন্দিৰ দলং। ইয়াতে 2021 চনত কিবা অঘটন ঘটিছিল, হয়তো মই ভালকৈ গম নাপাওঁ, মই তেতিয়া সৰু আছিলোঁ। এয়া চাওক, চৰামলী মন্দিৰটো ইমান ধুনীয়াকৈ সজাই থৈ দিছে, ইমান পৰিপাটিকৈ আছে চাওকচোন। এয়া আমি আহি পালোঁ মন্দিৰত চাকি ধূপ জ্বলাই অলপ এনেই ফুৰিছোঁ কলিজাৰ লগত। এয়া চাওক, চৰামলী মন্দিৰ ইমান ধুনীয়াকৈ পৰিপাটিকৈ সজাই থৈ দিছে, ইমান ধুনীয়াকৈ আছে চাফ চিকুণতা হৈ। এয়া আমি ঘৰলৈ আহিলোঁ, বহুত ভাগৰ ধৰিছিল, আমাৰ লগতে আইতাকো লৈ আহিলোঁ। চাওকচোন, ভাগৰতে চব টোপনিয়ে যাই আছে, টোপনিয়ে গৈ আছে। ইয়াৰ মাজতে কলিজাই অলপ ফূৰ্তিও কৰিলে, খেলাও খেলিলে। আমি ঘৰলৈ আহি কলিজা আৰু মই আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট